ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অসম কন্যা উমা চেত্ৰীৰ প্ৰদৰ্শনৰ চমক 2025 মহিলা বিশ্বকাপৰ বাবে সাজু হৈছে অসম কন্যা উমা চেত্ৰী। দৰাচলতে 2025 চনত হ'বলৈ গৈ আছে মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰতিযোগিতা। চলিত বৰ্ষত ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে হোষ্ট কৰিব মহিলা বিশ্বকাপ প্ৰতিযোগিতা। বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট কাউন্সিলৰ তৰফৰ পৰা ঘোষণা কৰিলে মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নাম। বিশ্বকাপৰ বাবে ঘোষণা কৰা মহিলা ক্ৰিকেট দলটিত স্থান লাভ কৰিছে অসম কন্যা উমা চেত্ৰীয়ে। উমাৰ এই সফলতাই বৰ্তমান সমগ্ৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। জানিব পৰা মতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিব উমা চেত্ৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।